Hello everyone, welcome to my YouTube channel Kanabis Lifestyle. तो किबा जे व्लॉग में की একো ডালটো বুজি নাপাও মই ইউটিউবত দেখি থাকো তো মোৰো কৰিবলে তো মন যাবই ন যেহেতু ইউটিউব চেনেল খুলিছো সো ভাবিলো যে এটা ব্লগকে বনাই দিও কিবা দিনটো এনেকৈ ভিডিও যি কৰে দেখা থাকে মইও দেখাম আৰু যদি তো চাই থাকিব ৰাতিপুৱা উঠিলো উঠি কেনে একো খাইছা নাই মাই গালি পাৰি আছে ৰাতিপুৱা উঠিলে ভিডিও মানে মোবাইলটো লাগি থাকক তো চাই থাকিব যি কৰোঁ মই আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব নাই কৰা তেনেহ'লে জলদি কৰি দিয়ক আৰু বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব যেতিয়া মই নতুন ভিডিঅ'ছবোৰ আপলোড কৰিম আপোনালোকে চাব পাৰিব আপোনালোকৰ নটিফিকেশ্যন যাব আৰু লাইক কৰিব নাপাহৰিব So guys, এতিয়া বাজিছে 10টা মান বাজিলে নেকি মই চাহটা খাই লৈ ভাবিলোঁ যে অলপ চুলি কেইডালকে ভাল কৰোঁ বুলি কেনে লৈ আনিলোঁ আৰু এতিয়া লগাব লাগিব চাই থাকক সো মই এইবোৰ জবা ফুল নিম আৰু জবা ফুলৰ পাত পেহীহঁতৰ ঘৰৰ পৰা লৈ আনিলোঁ আৰু এতিয়া মই লগাম পিচি কেনে সো গাইজ মই আপোনালোকক যে দেখাইছিলোঁ মই লগাই ল'লোঁ সো মানে মায়ে কয় যে এইবোৰ চুলিত লগালে চুলি চিল্কি হয় আৰু বহুত কিবা কিবি হয় মানে মই ভালদৰে নাজানো সো আপোনালোকেও ট্ৰাই কৰিব জবা ফুলৰ পাত নিম পাত মিক্সিত পিচিব নহ'লে পটাটো পিচিব পাৰে আপোনালোকৰ যি মন সো ট্ৰাই কৰিব মোৰ কিন্তু এটা বহুত বেয়া কথা মই যিমান লগালেও মোৰ চুলিত একো এফেক্ট নকৰে হ'লেও লগাই থাকোঁ আৰু মনৰ শান্তিৰ কাৰণে নে কি কয় खाने के बिना हम लोग मर जाएंगे सो खाई लो गाइस मोर माने इरा গৈছে মোৰ 100 সাবস্ক্রাইবার নো 1 উইক হৈ গল মানে চ্যানেলটো খোলা অলপ খাই কৰি দিও বাকি বুজিব লাগে না চাৰিজনে ইমান চেষ্টা কৰিছে কিবা কৰিব কাৰণে কৰিব লাগে না কৰিব দে গৰম দিব পাৰে নে বা সো গাইজ ব্লগটো ইয়াতে সামৰণি মাৰিম দিনৰ ভাত চাত খাই ল'লোঁ আৰু অলপ এতিয়া শুব লাগিব যিহেতু ইমান ৰ'দ দিছে ন আৰু মই ইমান ভ্লগিঙৰ এইবিলাক নাজানো চ' পাহৰিয়ে গ'লোঁ কি কৰিব লাগে নেক্সট ভিডিঅ'ত চেষ্টা কৰিম আৰু ভাল কৰিবলৈ চ' ষ্টে টিউন বাই বাই লাভ ইউ